Hello everyone, welcome to sociology.com. Sociology.com চেনেলটো লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি আনুষ্ঠানিকতাবাদ আৰু স্বতন্ত্ৰতাবাদৰ মাজৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। So in this video, we will discuss about the distinction between formalism and substantivism. And formalism and substantivism বা আনুষ্ঠানিকতাবাদ আৰু স্বতন্ত্ৰতাবাদ কি হয় সেই সম্পৰ্কে মই ইতিমধ্যে এটি ভিডিও আপলোড কৰিছো। যদি ভিডিওটো চোৱা নাই তেতিয়া হলে এবাৰ চাই লবা। সো আনুষ্ঠানিকতাবাদ আৰু স্বতন্ত্ৰতাবাদৰ পাৰ্থক্যৰ বিষয়ে ক'বলৈ যাওঁতে আমি প্ৰথমতে ক'ব লাগিব যে formalist advocates for the universal applicability of economic principles across all societies. So আনুষ্ঠানিকতাবাদী সকলে কি কৰে যে তেওঁলোকে কয় যে সকলো সমাজতে অৰ্থনৈতিক নীতিৰ সাৰ্বজনীন প্ৰযোজ্যতাৰ বিষয়ে পোষকতা কৰে। তাৰমানে তেওঁলোকৰ মতে অৰ্থনৈতিক যিবিলাক নীতি আছে সেই নীতিসমূহ সকলো সমাজতে প্ৰযোজ্য হয়। তো তেওঁলোকৰ মতে অৰ্থাৎ পাশ্চাত্যৰ দেশ এখনত যিবিলাক অৰ্থনৈতিক নীতি প্ৰযোজ্য হ'ব সেই একে ধৰণৰ নীতি এখন ট্ৰাইবেল ছ'চাইটিটো প্ৰযোজ্য হ'ব বুলি তেওঁলোকে ক'ব বিচাৰে। মানে নগৰীয়া সমাজেই হওক বা গ্ৰাম্য সমাজেই হওক তেনেকুৱা কোনো কথা নাই, সকলো সমাজতে একে ধৰণৰ অৰ্থনৈতিক নীতি প্ৰচলিত হয় বুলি ফৰ্মেলিষ্ট সকলে বিশ্বাস কৰে। In contrast, substantivists argue that economic systems are embedded within social and cultural context, necessitating the consideration of these factors when studying economic phenomena. So ইয়াৰ বিপৰীতে স্বতন্ত্ৰতাবাদী সকলে কয় যে অৰ্থনৈতিক নীতিসমূহ সাৰ্বজনীন বা বিশ্বজনীন নহয়, ইয়াৰ পৰিৱৰ্তে আমি সেই সমাজখনৰ যি সামাজিক সাংস্কৃতিক প্ৰেক্ষাপট তাক আমি গুৰুত্ব দিব লাগিব, কাৰণ সেইসমূহৰ মাজৰ সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটৰ ভিতৰত অৰ্থনৈতিক ব্যৱস্থাসমূহ অন্তৰ্নিহিত হৈ থাকে। According to formalists, the study of economic systems should focus on the rational decision-making process where individuals aims to maximize utility or profit. Secondly, আমি ক'ব পাৰোঁ যে formalist সকলে কৈছে the study of economic systems should focus on the rational decision-making process. আনুষ্ঠানিকতাবাদী সকলৰ মতে অৰ্থনৈতিক ব্যৱস্থাৰ অধ্যয়ন কৰোঁতে আমি যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটোৰ ওপৰত গুৰুত্ব দিব লাগে, য'ত মানুহে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ মানে কি, মানুহে সদায় যাতে সৰ্বাধিক উপযোগিতা বা সৰ্বাধিক লাভ উপাৰ্জন কৰিব পাৰে যাৰ প্ৰতি লক্ষ্য ৰাখে, সেই কথাটো কৈছে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া। আৰু ফৰ্মেলিষ্টসকলৰ মতে আমি সদায় অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিম তেতিয়া আমি যুক্তিসংগত সিদ্ধান্ত গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। অন্যহাতে in contrast, substantivists emphasize the role of culture, institutions, and social relationships in shaping economic behavior. ইয়াৰ বিপৰীতে স্বতন্ত্ৰতাবাদী সকলে অৰ্থনৈতিক আচৰণ গঢ় দিয়াত সংস্কৃতি, সংস্থা আৰু সামাজিক সম্পৰ্কৰ ভূমিকাক গুৰুত্ব দিয়ে। সাবষ্টেন্টিভিষ্ট সকলৰ মতে কি হয়, আমি যুক্তিবাদী সিদ্ধান্ত গ্ৰহণৰ ওপৰত নহয়, আমি কিহৰ ওপৰত গুৰুত্ব দিব লাগিব, সংস্কৃতি, সংস্থা আৰু ইয়াৰ সামাজিক সম্পৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব। সেইসমূহে অৰ্থনৈতিক আচৰণ নিৰ্ধাৰণ কৰে বুলি সাবষ্টেন্টিভিষ্ট সকলে বিশ্বাস কৰে। Formalist approaches in economic sociology prioritize the analysis of economic behavior through formal models, rational choice theory, and market mechanisms. অৰ্থনৈতিক সমাজ বিজ্ঞানৰ বা অৰ্থনৈতিক সমাজতত্বৰ আনুষ্ঠানিকতাবাদী পদ্ধতিসমূহে আনুষ্ঠানিক আৰ্হি, যুক্তিসংগত পছন্দ তত্ত্ব আৰু বজাৰ ব্যৱস্থাৰ জৰিয়তে অৰ্থনৈতিক আচৰণৰ বিশ্লেষণক অগ্ৰাধিকাৰ দিয়ে। তো তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিছে, দে গিভ ইম্পৰ্টেঞ্চ অন যুক্তিসংগত পছন্দ তত্ত্ব, ৰেচনেল চইচ থিয়ৰী, আনুষ্ঠানিক আৰ্হি সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে। ইন কন্ট্ৰাষ্ট, সাবষ্টেন্টিভিষ্ট analyze economic behavior on the basis of culture and society. ইয়াৰ বিপৰীতে যিসকল স্বতন্ত্ৰতাবাদী তেওঁলোকে কি কয়, তেওঁলোকে সেই সমাজৰ সংস্কৃতি আৰু সেই সমাজৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়ে, যে সংস্কৃতি আৰু সমাজৰ ওপৰত গুৰুত্ব দিয়ে।
Next, formalists believe that individuals, regardless of their cultural or social context, are motivated by self-interest and will act rationally to maximize their utility. So, আনুষ্ঠানিকতাবাদীসকলে বিশ্বাস কৰে যে all individuals, regardless of their culture or social context, they may belong to different cultural context or social context, but all of them will try to gain maximum profit and utility. আনুষ্ঠানিকতাবাদীসকলে বিশ্বাস কৰে যে সকলো ব্যক্তিয়ে তেওঁলোক যি সমাজৰে নহওক বা যি সংস্কৃতিৰে নহওক কিয় তেওঁলোকে সদায় অধিক লাভ উপাৰ্জনৰ ওপৰত গুৰুত্ব দিব। অন্যহাতে in contrast, substantivists believe that social cultural factors impact on people's behavior. কিন্তু স্বতন্ত্ৰতাবাদীসকলৰ মতে বা বস্তুবাদীসকলৰ মতে কি হয় যে সামাজিক সাংস্কৃতিক কাৰকে জনসাধাৰণৰ আচৰণৰ প্ৰভাৱ পেলায়। Formalists place importance on individual decision-making processes and analyze the economic system from the perspective of individual actors. So, আনুষ্ঠানিকতাবাদীসকলে ব্যক্তিগত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক গুৰুত্ব দিয়ে আৰু ব্যক্তিগত অভিনেতাৰ দৃষ্টিকোণৰ পৰা অৰ্থনৈতিক ব্যৱস্থাটো বিশ্লেষণ কৰে। তাৰমানে তেওঁলোকে ব্যক্তিগত যিসকল ইণ্ডিভিজুৱেল এক্টৰ আছে সমাজৰ প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত দৃষ্টিকোণৰ পৰা অৰ্থনৈতিক ব্যৱস্থাটো তেওঁলোকে চাই বা বিশ্লেষণ কৰে। অন্যহাতে in contrast, substantivists argue that economic systems should be studied in their specific historical and cultural context. ইয়াৰ বিপৰীতে স্বতন্ত্ৰতাবাদীসকলে কৈছে যে we should study economic system on the basis of their specific historical and cultural context. অৰ্থনৈতিক যি ব্যৱস্থাসমূহ এই ব্যৱস্থাসমূহ অধ্যয়ন কৰোঁতে আমি ইয়াৰ যি নিৰ্দিষ্ট ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট আছে তাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। ৰিকগনাইজিং দ্য ইনফ্লুৱেঞ্চ অফ দিছ ফেক্টৰ্ছ অন ইকনমিক বিহেভিয়াৰ। তেওঁলোকৰ মতে কি হয় যে এখন সমাজৰ যি নিৰ্দিষ্ট ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট আছে সি কি কয় মানুহৰ অৰ্থনৈতিক ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পেলায়। So, এতিয়া যদি আমি চাওঁ যে ফৰ্মেলিষ্ট এপ্ৰ'চত আমি চাওঁ যে the theoretical basis for formalist approach is নিউ ক্লাছিকেল ইকনমিক থিয়ৰী। চ' আনুষ্ঠানিকতাবাদী দৃষ্টিভংগীৰ তাত্ত্বিক ভিত্তি হৈছে নব্য ধ্ৰুপদী অৰ্থনৈতিক তত্ত্ব নিউ ক্লাছিকেল ইকনমিক থিয়ৰী। অন দ্য আদাৰ হেণ্ড, দ্য থিয়ৰিটিকেল বেচিছ ফৰ ছাবষ্টেণ্টিভিষ্ট এপ্ৰ'চ ইজ পোলানিছ এম্বেডেডনেছ কনচেপ্ট। Next, individuals are considered as rational, self-interested individuals in formalist approach. ব্যক্তিক যুক্তিবাদী স্বাৰ্থপৰ ব্যক্তি হিচাপে গণ্য কৰা হয়, মানে আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ নহ'ব, সেলফ ইণ্টাৰেষ্টেড মানে হৈছে আত্মকেন্দ্ৰিক হিচাপে ধৰা হয়। কিন্তু যি সাবষ্টেণ্টিভিষ্ট এপ্ৰ'চ তাত কি কৰা হয় যে ব্যক্তি সামাজিক সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত হয়, অৰ্থাৎ individuals are influenced by social relationship. In formalist approach, it focuses on universal economic principles. On the other hand, substantivist approach focuses on historical and cultural specificity. So, কি হয় যে অৰ্থাৎ formalist approachত সাৰ্বজনীন অৰ্থনৈতিক নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, অন্যহাতে স্বতন্ত্ৰবাদী দৃষ্টিভংগী কি কৰে, স্বতন্ত্ৰবাদী দৃষ্টিভংগী অৰ্থনৈতিক আৰু সাংস্কৃতিক নিৰ্দিষ্টতাক গুৰুত্ব দিয়ে। It gives importance on utility maximization and rational decision making. On the other hand, it emphasizes on social relations, institutions, and embeddedness. মই ভাবিছোঁ এই টেবুলখনৰ পৰা তোমালোকৰ কনচেপ্টটো আৰু ক্লিয়াৰ হৈছে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয়, কাৰণ যি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি ইকনমিক ছ'চিয়লজিৰ ফ'ৰ্থ চেমৰ পেপাৰ 2022 আৰু 2023 দুইটা সময়তে এই ফৰ্মেলিজিম আৰু ছাবষ্টেণ্টিভিজিমৰ মাজৰ পাৰ্থক্যৰ বিষয়ে লিখিবলৈ অহা দেখিবলৈ পোৱা গৈছে। সেইটো ইম্পৰ্টেণ্ট হয়। So, example যদি আমি চাওঁ তেতিয়াহ'লে examples, new classical economics which is heavily formalistic views economic behavior as driven primarily by rational actors making decisions to maximize their utility. It focuses on mathematical models to explain phenomena like consumer choice, market prices, and resource collection. So, আমি যদি উদাহৰণ সহ চাওঁ, যেহেতু এক্সামতো আহিছে উদাহৰণ সহ লিখিবৰ কাৰণে, আমি যদি চাওঁ তেতিয়াহ'লে যি নব্য ধ্ৰুপদী অৰ্থনীতি আছিলে, ই কি হয়, নব্য ধ্ৰুপদী অৰ্থনীতি হৈছে সম্পূৰ্ণৰূপে আনুষ্ঠানিকতাবাদী। ইট ইজ ভেৰি ফৰ্মেলিষ্টিক, আৰু ইয়াত কি কৰা হৈছিলে যে সেই নব্য ধ্ৰুপদী অৰ্থনীতিবিদসকলৰ মতে মানুহৰ অৰ্থনৈতিক বিহেভিয়াৰসমূহ সম্পূৰ্ণৰূপে মানে সম্পূৰ্ণৰূপে তেওঁলোক ৰেচনেল হয়, যুক্তিবাদী হয়, আৰু তেওঁলোকে নিজৰ যিসকল অভিনেতা মানে ইয়াত সমাজৰ ব্যক্তিসকলৰ কথা কোৱা হৈছে, তেওঁলোকে নিজৰ লাভ উপাৰ্জন কৰিবৰ কাৰণে কেনেকৈ বেছি লাভ আহৰণ কৰিব পাৰে তাৰ বাবে চেষ্টা কৰে।
অন্যহাতে আমি যদি চাওঁ সাবস্টেন্টিভিজমৰ এক্সাম্পল হিচাপে সাবস্টেন্টিভিষ্ট এপ্ৰোচেছ ইন ইকনমিক ছচিয়লজি এম্ফেচাইজেছ দ্য ছ'চিয়েল কালচাৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল কণ্টেক্সট that shape economic activities. They argue that economic behavior cannot be fully understood without considering the broader social structures, norms and meanings embedded within societies. আমি ইতিমধ্যে কি আলোচনা কৰিছোঁ যে আমি সমাজ এখনৰ যি তাৰ নিৰ্দিষ্ট যি সংস্কৃতি আছে সেই সমাজৰ যি প্ৰতিমান প্ৰমূল্য সেইসমূহে কি কৰে সমাজৰ ব্যক্তিসকলৰ অৰ্থনৈতিক আচৰণ গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ কাৰ্ল পলানিৰ যিটো কনচেপ্ট আছিলে এম্বেডেডনেছ ইট ৰিপ্ৰেজেণ্টছ এ সাবষ্টেন্টিভিষ্ট পাৰ্সপেক্টিভ Polanyi argued that economic activities are embedded within social and cultural institutions and they cannot be analyzed in isolation from this context. So Polanyiৰ যি embeddedness অন্তৰ্ভুক্তকৰণৰ যিটো ধাৰণা আছিল বা নিহিতকৰণ সেই ধাৰণাটো আমি সাবষ্টেন্টিভিজমৰ এক্সাম্পল হিচাপে দিব পাৰোঁ Polanyiয়ে কৈছিলে যে ইকনমিক যিবিলাক কাৰ্যকলাপ আছে সেইসমূহ আমাৰ যি সামাজিক আৰু সাংস্কৃতিক সংস্থা আছে তাত নিহিত হৈ থাকে আৰু আমি গতিকে ইয়াক অকলহৰে বা একাষৰীয়া কৰি ষ্টাডি কৰিব অধ্যয়ন কৰিব নোৱাৰো উদাহৰণস্বৰূপে তেওঁ আলোচনা কৰিছে যে কেনেকৈ পৰম্পৰাগত সমাজসমূহে প্ৰায় আত্মীয়তা নেটৱৰ্ক বা ধৰ্মীয় আচাৰ অনুষ্ঠানৰ ভিতৰত অৰ্থনৈতিক লেনদেন সংগঠিত কৰে আৰু এই অবজাৰ ব্যৱস্থাই অৰ্থনৈতিক আচৰণক গঢ় দিয়ে So he discussed how traditional societies often organize economic transactions within kinship networks or religious rituals and these non-market arrangements shape economic behavior to discuss কৰিছিলে কিদৰে অৰ্থনৈতিক বিহেভিয়াৰ ক্ষেত্ৰত আমাৰ সচেতনতা হওক আমাৰ যি ধৰ্ম হওক সেইবিলাক ধৰ্মীয় যি নীতি নিয়মসমূহ আছে সেইসমূহে কিদৰে প্ৰভাৱ পেলায় সেই সম্পৰ্কে তেওঁ আলোচনা কৰিছিল So thank you for watching আশা কৰোঁ ভিডিঅ'টো ভাল পালা যদি আৰু কিবা সুধিব লগা আছে কমেন্ট কৰি জনাবা Thank you and please like and share